হেল্ল' বন্ধু বান্ধৱসকল, আপোনালোকৰ ওচৰলৈ মই আজি স্বৰচিত এটি শায়ৰী দাঙি ধৰিছোঁ। শায়ৰীটোৰ নাম হ'ল সবাতোতকৈ আপোন। মোৰ মনৰ ভাষা কোনে বুজি পাব কোৱাচোন? মোৰ মনৰ বেদনা কোনে বুজি পাব কোৱাচোন? সেইজনে বুজি পাব যিজনে তোমাক সঁচা ভাল পায়, সেইজনে বুজি পাব যিজনে তোমাক বিশ্বাস কৰে, সেইজনে বুজি পাব যিজনে তোমাক সন্মান কৰে, সেইজনে বুজি পাব যিজনে তোমাৰ চেহেৰাটো ভাল নাপায়, মাত্ৰ ভাল পায় তোমাৰ পৰিষ্কাৰ হৃদয়খন, সেইজনে বুজি পাব যিজনে তোমাক কন্দালে তেওঁ নিজেও কান্দে, সেইজনে বুজি পাব যিজনে তোমাক সকলো কামত সহযোগ কৰে, সেইজনে বুজি পাব তুমি দুখী হ'লে তেওঁ দুখী হয়। তেওঁ এইখন পৃথিৱীৰ সবাতোতকৈ আপোন, তোমাৰ বৰ মূল্যৱান হীৰাৰ দৰে। তেওঁক তুমি গোটেই জীৱন এই কোমল ৰিয়াত বান্ধি ৰাখিবা, বিশ্বাসঘাতক নকৰিবা। সেইজন মানুহ তোমাৰ এইখন পৃথিৱীৰ সবাতোতকৈ আপোন। তেওঁ মাত্ৰ তোমাৰ, তেওঁ মাত্ৰ তোমাৰ, তেওঁ মাত্ৰ তোমাৰ। বন্ধু বান্ধৱসকল, শায়ৰীটো কেনেকুৱা লাগিল জনাব দেই। ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব।